নমস্কাৰ বন্ধুসকল, মই নিকেশ্বৰৰ পৰা আৰু আজি আমি এটা জেগালৈ যাম। খুব ধুনীয়া জেগা হয়, আপোনালোকক দেখাম ধুনীয়া জেগাত। আৰু মোৰ লগত আছে এতিয়া চিৰাংকন। আমি যাব ওলালোঁ বৰ্তমান ঘৰৰ পৰা, যাওঁ এপাক ঘূৰি আহোঁগৈ। উলিয়াই লৈ যাব লাগিব প্ৰথমতে। ৰাস্তাটো ভাল হয়। আমি এতিয়া গুচি যাম বাওঁফালে বৰগাঁও যোৱা ৰাস্তাত গুচি যাম। সেইফালে মাকুম থানা আছে আৰু আমি বৰগাঁও যোৱা ৰাস্তাতে যাব লাগিব এতিয়া বৰ্তমান। আমি থানাখন পালোহি বৰ্তমান, বাৰেকুৰি পুলিচ ষ্টেচন। ইয়াৰ পৰা আমি এতিয়া সোঁফালে যাম। দোকানত সোমাই তামোল এখন চুবালোঁ। তামোল গুছিলো কিমানটো আছে।
বেছি দূৰ নাই আৰু পামগৈ আৰু ৰাস্তাটো বহুতেই ঠেক পালোহি আৰু কেনেকুৱা লাগিলে আহি নাও এইখন হ'ল মটাপুং মাগুৰী বিল আৰু ইটো পাৰে আছে বাগজান আৰু সেইফালে দেখিছে সেইফালে আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান যি নদীখনৰ ইটো পাৰে আছে ইটো পাৰে নাওলৈ পাৰ হ'ব লাগে আৰু ইয়ালৈ খুব ধুনীয়া ধুনীয়া পৰিভ্ৰমী চৰাই আহে আৰু যোৱা বছৰ আহিছিল মেণ্ডাকিন বাৰ্ড যি আপোনালোকে গম পায় যে মেণ্ডাকিন বাৰ্ড পৃথিৱীৰ আটাইতকৈ ধুনীয়া হাঁহ হয় আৰু ইয়াত মেণ্ডাকিন বাৰ্ডৰ সলনিও বহুতো ধুনীয়া ধুনীয়া পক্ষী আহে ইয়ালৈ আৰু ইয়াত দেখিছে ইয়াত বহুতো লোকৰ আগমন ঘটিছে আৰু ইয়াত বহুতো দেশ বিদেশৰ পৰা লোক আহে ইয়ালৈ তো ফাইনেলি আমি ইয়াৰ পৰা ওলালোঁ আৰু আপোনালোকে দেখিলে যে খুব ধুনীয়া এডোখৰ ঠাই হয় খুব ডাঙৰ এখন বহুত ডাঙৰ বিল হয় আৰু ইয়ালৈ আপোনালোকো আহিব পাৰিব ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব তো আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু মোৰ এই সৰু চেনেলটোলৈ যিসকলে নতুনকৈ আহিছে তেওঁলোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈও নাপাহৰিব কাৰণ বেল আইকনটো প্ৰেছ কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাব মোৰ ইয়াত ভিডিঅ' আপলোড কৰাৰ লগে লগে তো ইমানেই আৰু তো আজিলৈ আপোনালোকক এৰিলোঁ বাই বাই